মানে আজি আমি নমিনেশ্যন দিলোঁ। আমাৰ দলৰ সকলো কাৰ্যকৰ্তাই উৎসাহ আৰু উমংগেৰে আহিছে আৰু ইয়াত সকলোৱে আশা কৰিছে যে ভাৰতীয় জনতা পাৰ্টীয়ে বাস্কা জিলাত ভাল ফল দেখুৱাব পাৰিব আৰু বিশেষকৈ আমাৰ কাৰ্যকৰ্তাসকলৰ যিটো আত্মবল, যিটো মনোবল আৰু সংগঠনৰ যিটো শক্তিশালী স্থিতি, সেইটোৱে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ মূল কাঠামো। আৰু এই কাঠামোই এক প্ৰকাৰ বাস্কা জিলাত ভাৰতীয় জনতা পাৰ্টীক জয়ৰ দিশে লৈ গৈছে। প্ৰত্যাহ্বান প্ৰতিটো নিৰ্বাচনত থাকিবই আৰু ইয়াত আমাৰ কণ্টেষ্ট বিশেষকৈ BPF, UPPL আছে বিশেষভাৱে। আৰু এইবাৰ নিৰ্বাচনটোত আগৰ নিচিনা নিৰ্বাচন আৰু বিশেষকৈ এই নিৰ্বাচনৰ পৰিৱেশটো অতি শান্ত আৰু অতি শান্তিপূৰ্ণ আৰু আপোনাৰ অলপ ৰংগিলাময়। এইবাৰ পৰিৱেশটো অলপ ৰংগিলাময় আৰু সেইকাৰণে দেখা যায় যে ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰতিষ্ঠা কৰা যিটো শান্তি এইবাৰ নমিনেশ্যনত প্ৰকাশ পাইছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে BTR নিৰ্বাচনত আমাৰ যিবোৰ প্ৰতিদ্বন্দ্বী থাকিব, BPF হওক বা UPPL হওক, তেওঁলোক আমাৰ শত্ৰু নহয়, তেওঁলোক আমাৰ বন্ধু। গতিকে আমি বন্ধু হিচাপে লৈ ভাৰতীয় জনতা পাৰ্টীৰ সকলো প্ৰাৰ্থীয়ে BTRৰ এই নিৰ্বাচনত অংশ লৈছে। যোৱাকালি দেখিবলৈ পোৱা গৈছে আপোনাৰ প্ৰাৰ্থীটো পদত্যাগ কৰাৰ পাছতে অংশ আপোনালোকৰ কৰ্মীয়ে আচলতে মানে লৈছে। মানে আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে কয় যে প্ৰত্যাশা বহুত থাকে, কিন্তু সকলোৱে লগ লাগি এক হৈ কাম কৰে। আমাৰ যিবিলাক প্ৰাৰ্থীয়ে টিকট বিচাৰিছিলে তেওঁলোকৰ নিশ্চয় ক্ষোভ থাকিব, তেওঁলোকৰ মনত টিকট পাই নিৰ্বাচন খেলাৰ ইচ্ছা থাকে আৰু ক্ষোভ প্ৰকাশ নকৰাটো এটা আননেচাৰেল বিষয়। দিছ ইজ এ ভেৰি নেচাৰেল থিং, সকলোৱে কৰিব। আপুনিও যদি কালি বিচাৰে, আপুনি যদি নাপায়, আপোনাৰ কাৰ্যকৰ্তাসকলে অলপতো ক্ষোভ কৰিবই আৰু সেইটো এটা স্বাভাৱিক প্ৰক্ৰিয়া। এইটো এনেকুৱা নহয় যে এটা অস্বাভাৱিক প্ৰক্ৰিয়া। কিন্তু দেখা গ'ল নিৰ্বাচন যোৱাকালিৰ পিছৰ যিটো পৰিস্থিতি, একেবাৰে পাৰ্টীৰ সপক্ষে থকা পৰিস্থিতি, এটা শান্ত পৰিস্থিতি আৰু আজি সকলোৱে আহি ইয়াত একেলগে আমি প্ৰাৰ্থীসমূহে একজোট হৈ পেলাই ইয়াত আমি নমিনেশ্যন দিছোঁ। বাইদেউ ৰাইজে কৈছে কি গোটেইকেইটা সমষ্টিতে পচন্দৰ প্ৰাৰ্থী পাইছে বিজেপিৰ? চবতে পচন্দৰ প্ৰাৰ্থী পাইছে, সকলোতে পাইছে। হয়, আপুনি ঠিকেই কৈছে, বিজেপি পচন্দৰ প্ৰাৰ্থী সকলোৱে পাইছে আৰু গোটেইকেইজন শিক্ষিত। প্ৰত্যাহ্বান গোটেই কথাটো নিৰ্বাচনত মই ক'লোৱেই যে ইয়াত BPFও আছে আৰু UPPLও আছে। গতিকে আমি ভাৰতীয় জনতা পাৰ্টী তেওঁলোকতকৈ ওপৰত আছোঁ, আমি তেওঁলোকতকৈ ওপৰত আছোঁ। আঞ্চলিক দলক নিবিচাৰিব নেকি ইয়াৰে লোকে? আঞ্চলিক দলটো আমাৰ এইবাৰৰ যিটো সিদ্ধান্ত এইবাৰৰ নহয়, যোৱাবাৰো আমি বেলেগকৈ ইলেকশ্যন খেলিছোঁ, কিন্তু আমাৰ NDA আছে, আমাৰ NDA হৈ আছে। কিন্তু যোৱাবাৰ আমি যেনেকৈ নিৰ্বাচন খেলিছিলোঁ অকলে, এইবাৰো আমি নিৰ্বাচন অকলে খেলিছোঁ।